এইবোৰ গাঁত কৰি লৈছিলোঁ এনেকুৱা এডাল বস্তুৰে। এনেকৈ প্ৰথমে গাঁত কৰি ল'ব লাগিব, তাৰপিছতহে এই ডালবোৰ ইয়াত দিব লাগিব। ডাইৰেক্ট যদি মই ধৰক এইডাল পুলিডাল এনেকৈ যদি দিওঁ তেতিয়া এই পুলিডাল বেয়া হৈ যাব মানে। সেইকাৰণে প্ৰথমে এনেকৈ এডাল বস্তুৰে গাঁত কৰি ল'ব লাগিব। এনেকৈ গাঁত কৰি লোৱাৰ পিছতহে মানে এই ফুলৰ ডালবোৰ এনেকৈ পুতিব লাগিব। এতিয়া মই আপোনালোকক এইখিনি সম্পূৰ্ণ কৰি দেখুৱাম। Audio Jungle. Audio Jungle. নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বগনভেলিয়া কেনেকৈ কাটিং কৰা হয়। এইবোৰ মই অলপ আগত কাটিং কৰিছিলোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ কাটিং কৰা হয়। এইবোৰ হৈছে বগনভেলিয়াৰ ডাল আৰু এইটো হৈছে মেডিচিন। 3 নম্বৰ হয়। ইয়াৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰলৈকে পোৱা যায়। এইটো হৈছে দাম আৰু এইটোত মই অলপ মিলাই লৈছিলোঁ পানীৰ সতে। আৰু কেনেকৈ কাটিং কৰিব লাগে মই আপোনালোকক দেখুৱাম বাৰু। এতিয়া এই ডালটো প্ৰথমে এনেকুৱা এক বেগ কাটিব লাগিব, বা 6-7 ইঞ্চি 8-10 ইঞ্চি হ'লেও কথা নাই, কিন্তু 5 ইঞ্চিতকৈ তলত হ'ব নালাগিব। বেছি সৰু হ'লে মানে শুকাই যোৱাৰ সম্ভৱ থাকে। এই বস্তুটোক এনেকৈ ফালি অলপ দূৰলৈকে ফালি এনেকুৱা যিকোনো বস্তু এটা এইফালে লগাই দিব লাগে, যাতে ইয়াৰ ভিতৰত মেডিচিনবোৰ সোমাই যায়। বা মাটি সোমাই গ'লেও কোনো কথা নাই, কিন্তু মেডিচিনবোৰ সোমাই যাব লাগিব, তেতিয়া শিপাবোৰ আহিব। মই এই গোটেইকেইডালত এনেকুৱা কৰি দিম বাৰু এতিয়া। আৰু এনেকুৱা ডালবোৰ কাটোতে আপোনালোকে লক্ষ্য কৰিব ওলোটা যাতে নহয়, মানে পাত ওলোৱা ছাইডটো ওপৰৰ ফালে থাকিব লাগিব, নহ'লে ওলোটাকৈ পাতবোৰ ওলাই যাব। এইবিলাক চকুবিলাক দেখা পাইছে, ওপৰৰ ছাইডে হ'ব লাগিব, গুৰি ছাইডটো তলত। এনেকুৱা হৈ গ'লেও কোনো কথা নাই। কিন্তু এনেকুৱা কৰিব লাগে, নকৰিলে মানে শিপা নাহে ইয়াৰ পৰা। যদি এনেকৈ মই এইটো ফালি নিদিয়াকৈ ডাইৰেক্ট লগাই দিওঁ, তেতিয়াহ'লে শিপা নাহিব ইয়াত, এই গছটো বেয়া হৈ যাব মানে। এতিয়া মই গোটেইবিলাকত এনেকুৱা সোমোৱাই দিম। আৰু এইটো কৰি হোৱাৰ পিছত মেডিচিনবোৰ সানিব লাগিব এনেকৈ। সানি অলপ সময় এনেকৈ ৰাখি দিলে হ'ল, যাতে মেডিচিনবোৰ অলপ শুকাই যায়।
মই ইয়াত ৰাখি দিছোঁ, আপোনালোকে এনেকৈ ৰাখি দিব। এতিয়া পেকেটত কেনেকৈ লগাব মই দেখুৱাই দিওঁ আপোনালোকক। মই এই পেকেটৰ বদলি এই বস্তুটো ব্যৱহাৰ কৰিম। এইটো গ্লাছ হৈছে, পানী খোৱা গ্লাছ প্লাষ্টিকৰ, আৰু এইটো মই এইকাৰণে ব্যৱহাৰ কৰিছোঁ যে শিপাবোৰ আহিলে আপোনালোকক মই দেখুৱাব পাৰিম, আৰু এইটোত শিপা আহিলে মই দেখুৱাব নোৱাৰোঁ। গোটেই পুলিটো উঘালি দিব লাগিব দেখুৱাব লগা হ'লে, কিন্তু এইটোত উঘালিব নালাগে, বাহিৰৰ পৰা দেখা পোৱা যাব। প্ৰথমে মই ইয়াত অলপ মাটি ভৰাই লওঁ, ইমানলৈকে মাটি ভৰাই লৈছোঁ। গোটেইকেইটাতে এনেকৈ অলপ মাটি ভৰাই ল'ম। মানে এনেকৈ কৰিব লগা হৈছে, আগতে মই এই পেকেটটো ৰেডি কৰি নথলোঁ, সেইকাৰণে এতিয়া এনেকৈ কৰি দিব লগা হৈছে। নহ'লে আগতে এইটো ৰেডি কৰি ল'ব লাগে পেকেটবোৰ, তাৰপিছত ডালবোৰ কাটিব লাগে। এই গোটেইকেইটা হৈছে আধা আধা মাটি দিয়া, আৰু এতিয়া মই এই ডালবোৰ ইয়াত কেনেকৈ লগাব লাগে আপোনালোকক দেখুৱাই দিওঁ মই। এই যিখিনি ঠাইত মেডিচিন সানিছিলোঁ সেই ঠাইখিনি তলৰ ফালে দি এনেকৈ অলপ অলপ মাটি ঢালি এনেকৈ টিপি দিব লাগিব, যাতে গুৰিটো টাইট হৈ যায়। আৰু এটা কথা, ধৰক এইটো আপোনালোকে সম্পূৰ্ণ মাটি দিছে, আপুনি এনেকৈ ডালবোৰ মেডিচিন সানি লৈছে, তাৰপিছত এনেকৈ ডাইৰেক্ট গুজি দিছে, কিন্তু এনেকুৱা গুজি দিব নালাগে। প্ৰথমে যিকোনো এডাল বস্তুৰে, ধৰক মই এই চাকুখনৰ দেখাই দিওঁ, এনেকৈ অলপ বহল কৰি লৈ তাৰপিছতহে গাঁত কৰি মানে দিব লাগে। মই এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক। এইবোৰ মই কৰি লৈছিলোঁ গাঁত, এইবোৰ গাঁত কৰি লৈছিলোঁ এনেকুৱা এডাল বস্তুৰে। এনেকৈ প্ৰথমে গাঁত কৰি ল'ব লাগিব, তাৰপিছতহে এই ডালবোৰ ইয়াত দিব লাগিব। ডাইৰেক্ট যদি মই ধৰক এইডাল পুলিডাল এনেকৈ যদি দিওঁ, তেতিয়া এই পুলিডাল বেয়া হৈ যাব মানে। সেইকাৰণে প্ৰথমে এনেকৈ এডাল বস্তুৰে গাঁত কৰি ল'ব লাগিব। এনেকৈ গাঁত কৰি লোৱাৰ পিছতহে মানে এই ফুলৰ ডালবোৰ এনেকৈ পুতিব লাগিব। এতিয়া মই আপোনালোকক এইখিনি সম্পূৰ্ণ কৰি দেখুৱাম। দেৰি এইকেইটা হৈছে। আৰু এতিয়া ইয়াত লগাই হোৱাৰ পিছত পানী দিব লাগিব। মই ইয়াত ৰাখি দিছোঁ কেইদিনমানৰ কাৰণে। আৰু কিমান দিনৰ পিছত ইয়াতে কুমলীয়া পাত ওলায় আপোনালোকক মই দেখুৱাম বাৰু এই ভিডিঅ'টো সম্পূৰ্ণ। কুমলীয়া পাত ওলাওঁতে 4-5 দিন লাগি যাব।
আৰু বগনভেলিয়া কাটিং কৰাৰ সময় এতিয়াই। যদি কোনোবাই ভৰ বাৰিষা কাটিং কৰিব বিচাৰে তেনেহ'লে গছবোৰ বেয়া হৈ যায়। সেইকাৰণে এনেকুৱা সময়ত কাটিং কৰিব লাগে বগনভেলিয়া। কিন্তু বাকী অন্য গছবোৰ বাৰিষা কাটিব লাগে। এইবোৰ মই বাৰিষা কাটিছিলোঁ। এইজোপা হৈছে চান্দিনী, বগা ফুলে। এই কেইজোপা মই 30 ছেপ্টেম্বৰত কাটিং কৰিছিলোঁ। এই পুলি কেইজোপা এতিয়া আজি 2 নৱেম্বৰ। এইবোৰ শিপা আহিছে, এইবোৰ বগা বগা শিপা আহি গৈছে। এইবোৰ ইয়াতো এইবোৰ শিপা। এই ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে এই বগনভেলিয়া কাটিং কৰিব পাৰিব। এইবোৰ পাত ওলাইছে। এই সৰু সৰু শিপা ওলাইছে। এইবোৰ মই ইয়াতে 7 পিচ দিছিলোঁ। এইবোৰ বগা বগা শিপা, এইবোৰ সৰু সৰু পাত ওলাইছে, কোমলীয়া পাত। এক পিচ বেয়া হৈ গৈছে। এক পিচ মানে শিপা নোলাবই চাগে, পাত নোলাব, মৰিয়ে যাব চাগে। এইবোৰ শিপা আহি গৈছে। এই গোটেই কেইজোপাতে পাত ওলাইছে। এইবোৰ ইয়াতো এই কোমলীয়া কোমলীয়া পাত ওলাইছে। এইজোপাটো অলপ বহুতখিনিয়ে ওখ হৈ গ'ল। এইজোপা বেয়া হৈ গৈছে। এইজোপাৰ আৰু কাম নহ'ব আৰু, এইজোপা মৰি যাব। ইয়াৰ 7জোপাৰে একজোপা বেয়া হৈ গ'ল, বাকী 6জোপাই ছাকচেছফুল হ'ল। এই ভিডিঅ'ত কৰাৰ দৰে আপোনালোকেও ঘৰত থকা কাগজ ফুলজোপা কাটিং কৰিব পাৰিব। মই যেনেকৈ দেখুৱাইছোঁ সেনেকৈয়ে কৰিব আপোনালোকেও। 15ৰ পৰা 20 দিনৰ ভিতৰত শিপা আহি যাব আৰু এনেকুৱা সৰু সৰু কোমলীয়া পাত ওলোৱা আৰম্ভ কৰিব। এইবোৰ ডাঠ হৈ গৈছে পাত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।